শ্ৰীমতী নিকিতা দত্ত মই বেছিক কসমেটলজি ট্ৰেডৰ পৰা আজি মই অসমীয়া সমাজৰ দৰ্শকবাসীক মই মোৰ ফালৰ পৰা স্বাগতম জনালো। আজি মই এগৰাকী বেছিক কসমেটলজিৰ ছাত্ৰী হয়। মই আজি পৰিধান কৰা পোচাকটো হৈছে মিচিং জনগোষ্ঠীৰ মই এটা কোৱেশ্চন সুধো হা মিচিঙেতো সেন্দুৰ নলগায় তুমি লগালা যে যিহেতু মই এগৰাকী অসমীয়া হয় সেইবাবে মই সেন্দুৰ লগাইছো। ধন্যবাদ। আৰু মোৰ ফালৰ পৰা যিহেতু অহাকালিলৈ আলিয়াই লিগাং আছে আৰু আলিয়াই ফালৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন ধন্যবাদ। জয় আই অসম। আমাৰ অসমীয়া সংস্কৃতিৰ বিহুৰ সাজপাৰটো পৰিধান কৰিছোঁ। ফেব্ৰুৱাৰী মাহত ফটোবোৰ পাইছিলো। আৰু সেইকাৰণে কাকৈ ফলখন লগোৱা হয়। আৰু গগনা কেই প্ৰকাৰৰ জানানে? গগনা 2 প্ৰকাৰৰ, ৰামধন গগনা আৰু লাহৰি গগনা। ঠিক মই যিহেতু এগৰাকী পৰম্পৰাগত কি পিন্ধিছা? মই মূৰত গামোচা মাৰিছো। এইখনক গাঠিকি বুলি কোৱা হয়। তাৰপিছত এইটো ব্লাউজ, তাৰপিছত ৰিহাখনক ৰিগু বুলি কোৱা হয়। ৰিহাখনক ৰিচা বুলি কোৱা হয় আৰু মেখেলাখনক ৰিগু বুলি কোৱা হয়। এই যে জাপটো দিছো, এই জাপটো আমি জাপতি বুলি কোৱা হয়। আৰু ইয়াৰ ফাষ্টটো যিহেতু মেৰিয়াই পিনি ইয়াৰ আগটো লোৱা হৈছে তাক কুম বুলি কোৱা হয়। ধন্যবাদ।
মই কি এটা কৈছো ন তোমাক বিহুৱান কোন কোনে দিলে